নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আমি ডিছকাশ্যন কৰিম 2022 চনৰ এডিআৰই গ্ৰেড 4ৰ প্ৰশ্ন কাকত। ইয়াৰ পেপাৰ 1টো আমি ডিছকাশ্যন কৰিম। ইয়াত থাকিব 20টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন। আহকচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলিকতা। নেক্সট কুৱেশ্যন, হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্প্ৰিং শ্বৰ্ট ডিষ্টেঞ্চ, অৰ্থাৎ তেওঁ এগৰাকী এথলেটিক্স হয়। নেক্সট কুৱেশ্যন, ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিৰ প্ৰদান কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰতন টাটা। অন্যহাতে 2022 বৰ্ষত ডক্টৰ তপন শইকীয়াক অসম বৈভৱ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আহমেদাবাদ, আৰু আহমেদাবাদ গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন, এমপিলেড আঁচনি লেডৰ সম্পূৰ্ণ অৰ্থটো হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লোকেল এৰিয়া ডেভেলপমেণ্ট, অৰ্থাৎ এমপিলেড আঁচনিৰ ফুল ফৰ্মটো হৈছে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যন, কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা। তেওঁৱে আছিল প্ৰথমগৰাকী অসমীয়া যি অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিৰাং। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ অৰ্থাৎ ICS পৰীক্ষাৰ উত্তীৰ্ণ হোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছাৰ আইজাক নিউটন। নেক্সট কুৱেশ্যনটো হৈছে জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাৰাৰে। নেক্সট কুৱেশ্যনটো হৈছে সংযুক্ত আৰৱ এমিৰেট অৰ্থাৎ UAEৰ মুদ্ৰাৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিৰহাম। নেক্সট কুৱেশ্যন, কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? অৰ্থাৎ নৰনাৰায়ণ সেতুৱে কোন দুখন চহৰক কানেক্ট কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোগীঘোপা আৰু পঞ্চৰত্ন টাউন। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পুৰন্দৰ সিংহৰ, অৰ্থাৎ পুৰন্দৰ সিংহই আছিলে আহোমসকলৰ একেবাৰে শেষৰ ৰজা, আৰু তেওঁৱে আছিলে আহোমৰ আটাইতকৈ শেষৰ ইণ্ডিপেণ্ডেণ্ট ৰজা। তেওঁ দুবাৰকৈ ৰজা হৈছিলে। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাঁহী। অন্যহাতে অ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছিলে 1927 চনত। নেক্সট কুৱেশ্যন, বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থাইলেণ্ড। নেক্সট কুৱেশ্যন, গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? অৰ্থাৎ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? অৰ্থাৎ কোনখন ঠাই নতুন দিল্লীৰ আটাইতকৈ ওচৰৰ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৰুগ্ৰাম। নেক্সট কুৱেশ্যন, মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইংলেণ্ড। নেক্সট কুৱেশ্যন, ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগটো হৈছে? অৰ্থাৎ ৰাছিয়া আৰু আলাস্কাৰ কোনটো জলভাগে পৃথক কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেৰিং প্ৰণালী অৰ্থাৎ বেৰিং ষ্ট্ৰেইট। ইমানেই আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।